নমস্কাৰ ওয়েলকাম বেক টু মাই চেনেল। আজি ইডলি বনাবৰ কাৰণে তাৰ কাৰণে মই প্ৰথমতে চাটনিটো বনাই লওঁ। সো মই আধা ফাল নাৰিকল লৈছোঁ, সেয়া কাটি লৈছোঁ অলপমান সৰু সৰুকৈ। আৰু ইয়াত তেতেলী 3 ফুট লৈছোঁ আৰু এইফালে জলকীয়া লৈছোঁ 4টা সৰু সৰু জলকীয়া ইয়াত, আৰু আদা লৈছোঁ অলপমান, আৰু নহৰু 10-20 ফুটামান লৈছোঁ। আৰু ধনিয়া নাই, সো মই আজি মান ধনিয়াকৈ লৈছোঁ, ঘৰতে আছিলে। আৰু এতিয়া এইখিনি মই মিক্সিত পিছি মিক্সিত মই গোটেইখিনি বস্তু দি ল'লোঁ। এতিয়া ইয়াত লাষ্টত অকণমান নিমখ দি দিছোঁ, জোখমতে দি ল'ব নিমখটো, আৰু পানী অলপমান দি এতিয়া এইখিনি গোটেইখিনি ভালকৈ গ্ৰাইণ্ড কৰি ল'ম আমি। এয়া আমাৰ পিছা হৈ গৈছে, একদম ধুনীয়াকৈ এটা পেষ্ট হৈ গ'ল, স্মুথ পেষ্ট। এতিয়া চাটনিটোৰ কাৰণে মই তেল মাৰি লৈছোঁ, ইয়াত শুকান জলকীয়া 2টা দিছোঁ, আৰু এতিয়া 1 চামুচ সৰিয়হ দি দিছোঁ, নৰসিংহ পাত কেইটামানো দি দিছোঁ, আৰু এইটো হৈ গ'ল আমাৰ চাটনিটো তেল মৰা। এয়া মই তেলখিনি যিখিনি গৰম কৰিছিলোঁ, সৰিয়হ, শুকান জলকীয়া আৰু নৰসিংহ, সেইখিনি ইয়াতে চাটনিতে দি দিছোঁ। এতিয়া মই এটা ডাঙৰ বাটিত কাঢ়ি লওঁ, নহ'লে মিক্স কৰিব দিগদাৰ হৈছে মোৰ। এতিয়া মই চাম্বাৰৰ কাৰণে এয়া ৰহৰ দালি 1 কাপ তিয়াই থৈ পেলাই ভালকৈ ধুই ল'লোঁ। এয়া এতিয়া মই প্ৰেছাৰত 2টা হুইচেল দিয়াই ল'ম, তাৰপিছত দেখাই আছোঁ। দালিখিনি মই 2টা হুইচেল দিয়াই লৈছিলোঁ, তাৰপিছত মই অলপমান এই হুইস্কাৰডাল দি ফেটি লৈছোঁ ভালকৈ। এতিয়া আমি ইডলি বেটাৰটোৰ কাৰণে এয়া মেইন 2টা ইনগ্ৰিডিয়েণ্ট হ'ল মচুৰ দালি আধা কাপ লৈছোঁ, মই এইখিনি তিয়াই থৈ দিছিলোঁ অলপ দেৰি। এতিয়া এইখিনি পিচি ল'ম মিক্সিত ধুনীয়াকৈ এটা পেষ্ট হোৱালৈকে। আৰু এয়া চুজি লৈছোঁ 1 কাপ চুজি ল'ব, আৰু আধা কাপ মচুৰ দালি। এতিয়া ইয়াত ডাঙৰ বাটি এটাত বেটাৰখিনি বনাবলৈ মই সেই 1 কাপ চুজি বাকি দিছোঁ, আৰু বনাই থোৱা মচুৰ দালিখিনি যিখিনি মই এইমাত্ৰ পেষ্ট কৰিলোঁ, ভালকৈ পিচি আনিছোঁ, এইখিনিও ইয়াত এড কৰি দিছোঁ। এইখিনি ভালকৈ ওলাই ইয়াতে দি দিব। তাৰপিছত ইয়াতে মই জোখমতে অকণমান নিমখ দি দিছোঁ, অকণমান নিমখ দিলেহে ভাল হ'ব টেষ্টটো। এতিয়া ইয়াতে মই কেইটামান নৰসিংহ পাত দি দিছোঁ, কেঁচাকৈ দিছোঁ। নৰসিংহ পাত দিলে খুব টেষ্টটো ভাল লাগে খাই পেলাই ইডলিটোৰ। আৰু এতিয়া ইয়াতে মই এয়া 1 চামুচ সৰিয়হ তেলত ফুটাই লৈছোঁ, সেইখিনিও দি দিছোঁ। সৰিয়হ আৰু নৰসিংহ দিলে ইডলিটোৰ টেষ্টটো খুব বাঢ়ি যায় আৰু ভাল লাগে, একদম বঢ়িয়া হয়। চ' আপোনালোকে এই 2টা বস্তু দিবই। আৰু ইয়াত এতিয়া মই অলপ অলপকৈ পানী মিক্স কৰি পেলাই বেটাৰটো বনাই ল'ম। অলপ অলপকৈ পানী দিব, একেলগে গোটেই পানীখিনি দি নিদিব। এনেকৈ ইডলি বনাই খাবচোন, খুবেই বঢ়িয়া লাগে খাই পেলাই। এনেই যিটো আমি নৰ্মেল ইডলি বনাওঁ, তাতকৈ এনেকৈ বনাই খালে খুব ভাল লাগে। আৰু অলপমান দি লৈছোঁ মই পানী। এইখিনি হৈ গৈছে, আৰু ইমানটো বেটাৰটো কনচিষ্টেঞ্চি হ'লেই হ'ল। ইডলিত সদায় এনেকুৱাই লাগে। চ' এতিয়া আমি বাকীখিনি যোগাৰ কৰি লওঁ। আৰু এইফালে চাম্বাৰৰ কাৰণে মই কেপচিকাম লৈছোঁ, অলপমান কাটি লৈছোঁ, এনেকৈ এইটো ডিজাইনতে কাটিব। আৰু বিলাহী, ডাঙৰ বিলাহী এটা লৈছোঁ কাটি পেলাই, বেঙেনা এটা লৈছোঁ, আৰু তেতেলী কেইফুটমান লৈছোঁ, আৰু এইফালে ইয়াত ডাঙৰ পিঁয়াজ এটাও কাটি লৈছোঁ। সেই একেটা কেৰাহীতে মই এতিয়া পাঁচফোৰণ দি দিছোঁ তেলত। পিঁয়াজখিনি দি লৈছোঁ। এতিয়া তাত মই নৰসিংহ অলপ দি দিছোঁ। সাউথ ইণ্ডিয়ান ডিছত সদায় নৰসিংহ, সৰিয়হ এই 2টা মেইন বস্তু দিবই লাগে চবতে। এইখিনি অলপমান ভাজি ল'ম, তাৰপিছত মই চব্জিখিনি পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে, আৰু এনেকুৱাতে মই হালধি দি দিছোঁ জোখমতে। আৰু এতিয়া ইয়াত মই কাটি থোৱা চব্জিখিনি, পিঁয়াজ, বিলাহী, কেপচিকাম, তেতেলীখিনিও দি দিছোঁ একেলগে। এইখিনি অলপমান ভাজি ল'ম।
দালিটো সিজাওঁতে নিমখ দিছিলোঁ, ত' ইয়াত অকণমানহে দিম। এতিয়া ইয়াত 1 চামুচ মই চাম্বৰ মছলা দি লৈছোঁ। এইখিনি প্ৰায় হৈ গৈছে, এতিয়া মই দালিখিনি এড কৰি দিওঁ। এইখিনি এতিয়া মই পানী দি ল'লোঁ আৰু এতিয়া এইখিনি মই ভালকৈ উতলিব দিম। তাৰপিছতে চাম্বাৰ বাৰু ৰেডিয়ে হৈ গৈছে, এতিয়া খালি আমাৰ ইডলিৰ কামটো আছে আৰু। এয়া আমাৰ চাম্বাৰখিনিও হৈ গ'ল, মই বাতি এটাত বাঢ়ি লৈছোঁ। এতিয়া ইডলিখিনি বনাবলৈ মই এয়া ষ্টেণ্ডত অলপমান চবতে তেল গ্ৰীজ কৰি লৈছোঁ, অলপ ৰিফাইন তেল লগাই পেলাই। হৈ গৈছে। এতিয়া আমি অলপ অলপকৈ বেটাৰ চবতে দি ল'ম। একদম পুৰা ভৰ্তিকৈ নিদিব, নহ'লে ফুলিবলৈ জেগাই নাথাকিব ইডলিকেইটাৰ। গোটেইখিনিতে দি ল'ম মই এতিয়া। এয়া গোটেইকেইটা মল্ডত দিয়া হৈ গ'ল। মই এতিয়া এই ষ্টেণ্ডডাল লৈ পেলাই মই এতিয়া ডাঙৰ প্ৰেছাৰ কুকাৰ এটাত পানী দি লৈছোঁ তলত। এইখিনি উতলি আছে পানীখিনি। এতিয়া কেয়াৰফুলি মই এই ষ্টেণ্ডডাল ইয়াত বহাই দিছোঁ আৰু এতিয়া এই ঢাকনখন লগাই দিম, কিন্তু মই ইয়াৰে চিটিটো হুইচেলটো খুলি লৈছোঁ। আৰু এইখিনি হওঁতে 6 পৰা 7 মিনিট লাগিব। এয়া মই ইডলিখিনি এতিয়া বাহিৰত উলিয়াই ল'লোঁ, ধুনীয়াকৈ ওলাই গৈছে কাৰণ মই তেল লগাই লৈছিলোঁ। আৰু এটা মই দেখাইছোঁ আপোনালোকক, কিমান ধুনীয়াকৈ হৈছে চাওক বেক চাইডটো। আৰু খুব টেষ্টি হয় খাবলৈ, এনেকৈ বনাই চাব। মোৰ 1 কাপ চুজি আৰু আধা কাপ মচুৰ দালিত মোৰ 18টা ইডলি হৈছে, আৰু বাকীকেইটা মই বহাইছোঁ বাৰু। জাষ্ট ইয়াৰ 12টা আছে ইয়াত। খুব বঢ়িয়া লাগে খাই, আপোনালোকে ট্ৰাই কৰি চাব নিশ্চয় ঘৰত। আৰু চাম্বাৰ আৰু চাটনিটোও দেখালোঁ মই আজি ৰেচিপি। চ' আজি যদি এই ভিডিঅ'টো মোৰ ভাল পালে নিশ্চয় এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।